নমস্কাৰ। স্বাস্থ্য বীমা জগতখনত বহুত কোম্পানীয়ে বৰ্তমান খুব ধুনীয়া ধুনীয়া প্লান চলাই আছে। তাৰ ফলত কাষ্টমাৰৰ বহুতখিনি সুবিধাও হৈছে আৰু এই কোম্পানীবোৰৰ মাজৰ এক বিশেষ কোম্পানী নিভা বুপা হেল্থ ইঞ্চুৰেঞ্চ, যিয়ে কাষ্টমাৰৰ যিটো নিড, কাষ্টমাৰে যিটো বিচাৰে, তো তেনেকুৱা প্লান বনোৱাৰ ক্ষেত্ৰত এক বিশেষ সুখ্যাতি লাভ কৰি আহিছে আৰু তেওঁলোকে অহা কাইলৈ অৰ্থাৎ 26 আগষ্টত এটা খুব ধুনীয়া নতুন প্লান ৰিএচিউৰ 3.0 তেওঁলোকে লঞ্চ কৰিব। আৰু এই যিটো ৰিএচিউৰ 3.0 প্লান, এই প্লানটোত কাষ্টমাৰে যিটো বিচাৰে ঠিক সেইটোৱেই তেওঁলোকে দিবলৈ চেষ্টা কৰিছে। কাৰণ আমি যেতিয়া কাষ্টমাৰৰ লগত কথা পাতোঁ তেতিয়া তেওঁলোকে কয় যে প্ৰিমিয়াম হিচাপত 10 লাখ 20 লাখ তো এনেকুৱা কভাৰতে সীমাবদ্ধ হৈ যায় পলিচিটো। তো কিছুমান পলিচিৰ ক্ষেত্ৰত এইটো আনলিমিটেড হৈ যায়, ৰিএচিউৰ হৈ থাকে। কিন্তু এই যিটো ৰিএচিউৰ 3.0 এই প্লানটোত কোনো ধৰণৰ ছাম ইনচিউৰ্ড নাথাকিব, মানে হ'ব আনলিমিটেড। মানে ইয়াত সকলো ক্ষেত্ৰতে প্ৰায় আনলিমিটেড কভাৰ আপোনালোকে এটা নিৰ্দিষ্ট প্ৰিমিয়ামৰ বিনিময়ত লাভ কৰিব। আৰু এই যিটো প্লান, এই প্লানটোৰ 4টা ভেৰিয়েণ্ট আছে। ভেৰিয়েণ্টকেইটাৰ প্ৰথম ভেৰিয়েণ্টটো হ'ল ক্লাছিক, তাৰ পাছৰটো চিলেক্ট, তাৰ পিছৰটো ইলাইট আৰু ব্লেক। এই 4টা ভেৰিয়েণ্ট আছে। আৰু এই প্লানটো যদি ল'ব লগা হয় তেতিয়াহ'লে কোনোবা ইণ্ডিভিজুৱেল হিচাপত কোনোবাই যদি ল'ব খোজে, ব্যক্তি বিশেষে একজনে, তেতিয়াহ'লে তেওঁ এজ 18 to 90 years মানে 90 বছৰলৈকে এজন ব্যক্তিয়ে এই পলিচিটো ল'ব পাৰিব। তাৰ মাজত বাৰু কিছুমান টাৰ্মছ কণ্ডিশ্যন থাকিব। আৰু যদি ফেমিলি ফ্লটাৰ হিচাপত কোনোবাই এই প্লানটো ল'ব খোজে তেতিয়াহ'লে পেৰেণ্টছৰ ওপৰত ডিপেণ্ড কৰি চলা শিশু হিচাপত বা চাইল্ড হিচাপত এজ সীমাবদ্ধ ৰাখিছে 90 দিনৰ পৰা 30 বছৰলৈকে। মানে 30 বছৰ বয়সৰ তলৰ এগৰাকী ছাত্ৰ ছাত্ৰী বা সন্তান কোনোবা ব্যক্তিৰ তেখেতো ফেমিলি ফ্লটাৰত এড হ'ব পাৰিব আৰু পলিচি এটা ফেমিলি ফ্লটাৰ হিচাপত ল'ব পাৰিব। এই প্লানটোত আন এটা বিশেষত্ব হ'ল কি, ইয়াত কিছুমান ক্ষেত্ৰত ডিছকাউণ্টৰ ব্যৱস্থা কৰা হৈছে। সেই ডিছকাউণ্টবোৰৰ ভিতৰত লং টাৰ্ম এটা হ'ল। লং টাৰ্ম মানে এই পলিচিটো আপোনালোকে মেক্সিমাম 5 বছৰৰ বাবে ল'ব পাৰিব। একেবাৰতে আপুনি 5 বছৰৰ প্ৰিমিয়াম দি আপুনি 5 বছৰৰ বাবে এই প্লানটো ল'ব পাৰিব। আৰু এই 5 বছৰৰ কাৰণে এই প্লানটো যদি আপোনালোকে লয় তেতিয়াহ'লে আপুনি প্ৰিমিয়ামৰ ওপৰত 12.5% আপুনি ৰিবেট পাব, ডিছকাউণ্ট পাব। ইয়াৰ উপৰিও আন এটি ডিছকাউণ্ট হ'ল ষ্টেণ্ডিং ইনষ্ট্ৰাকশ্যন, অৰ্থাৎ আপুনি যদি ECS বা নাছ বা ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, অটো পে'ৰ জৰিয়তে আপুনি নেক্সট ৰিনিউৱেল প্ৰিমিয়ামবিলাক কাটি নিয়াৰ বাবে আপুনি যদি ছিষ্টেমটো বনাই লয় তেতিয়াহ'লে আপোনালোকে প্ৰিমিয়ামৰ ওপৰত 2.5% ৰিবেট পাব। ইয়াৰ উপৰিও যদি ডক্তৰ পাৰ্চনে এই পলিচিটো ল'ব খোজে তেতিয়াহ'লে প্ৰিমিয়ামৰ ওপৰত 5% ৰিবেট পাব। তাৰ উপৰিও নিভা বুপা হেল্থ ইঞ্চুৰেঞ্চৰ এক বিশেষত্ব, অৰ্থাৎ আপুনি যদি লাইভ হেল্থি এটা বিশেষ সুবিধা আছে, অৰ্থাৎ আপুনি নিভা বুপা ৱেলনেছ এপৰ জৰিয়তে আপুনি যদি আপোনাৰ খোজ কঢ়া, ৱাকিং, ৰানিং বা চাইক্লিং এনেকুৱা ধৰণৰ এক্টিভিটিবিলাক আপুনি যদি কিমান সময় এইবিলাক কৰিলে দিনটোৰ ভিতৰত, এইবিলাক যদি আপুনি ট্ৰেক কৰি লয়, এই ট্ৰেকবিলাক যদি আপুনি এপৰ জৰিয়তে আপলোড কৰে, এপৰ জৰিয়তে আপুনি ধৰি ৰাখে, এপৰ জৰিয়তে আপুনি আপডেট কৰি ৰাখে, তেতিয়াহ'লে আপুনি প্ৰিমিয়ামৰ ওপৰত আপ টু 30% আপুনি নেক্সট ৰিনিউৱেল প্ৰিমিয়ামবিলাকত ৰিবেট পাব পাৰে। ইয়াৰ উপৰি আপুনি যদি এই প্লানটো লয় তেতিয়াহ'লে আপোনালোকে কিছুমান
যি 4টা ভেৰিয়েণ্ট আছে এই গোটেইকেইটা 4টা ভেৰিয়েণ্টতে আপুনি কিছুমান ইনবিল্ট ফিচাৰ্ছ অৰ্থাৎ বেছিক কভাৰ আপোনালোকে লাভ কৰিব পাৰিব। সেই কভাৰবিলাকৰ ভিতৰত প্ৰথমটো হৈছে ছাম ইনচিয়ৰ্ড। আপোনালোকে ছাম ইনচিয়ৰ্ডৰ ক্ষেত্ৰত আটাইকেইটা ভেৰিয়েণ্টতে ন' লিমিট, মানে এক কথাত আনলিমিটেড কভাৰ আপোনালোকে লাভ কৰিব, যাৰ কোনো সীমাবদ্ধতা নাই। এই সুবিধাটোৱে আপোনালোকক ইনফ্লেশ্যন যিটো ৰেট, যিটো বৰ্ধিত আমাৰ মেডিকেলৰ স্বাস্থ্য বিভাগৰ যিটো বৰ্ধিত যিটো মূল্য বৃদ্ধি, যিটো আমাৰ খৰচ, এই খৰচৰ লগত মোকাবিলা কৰিবলৈ আপোনালোকক যথেষ্টখিনি সহায় কৰিব, কাৰণ ইয়াত আনলিমিটেড কভাৰ আপোনালোকে লাভ কৰি আছে। নেক্সট ICU লিমিট। ICU লিমিটৰ ক্ষেত্ৰত ইয়াত কোনো লিমিটেশ্যন নাই, মানে আনলিমিটেড কভাৰ আপোনালোকে লাভ কৰিব। ডে কেয়াৰ লিমিট। ডে কেয়াৰ লিমিটৰ ক্ষেত্ৰতো আপোনালোকে আনলিমিটেড কভাৰ ইয়াত লাভ কৰিব। প্ৰি এণ্ড পষ্ট হস্পিটেলাইজেশ্যন, অৰ্থাৎ আপোনালোকে কিবা এটা অসুস্থতাৰ বাবে হস্পিটেলাইজ হ'লে তাৰ 60 দিন আগৰ পৰা 180 দিন পিছলৈকে সেই বিশেষ বেমাৰটো ৰিলেটেড যিখিনি ট্ৰিটমেণ্ট আপোনালোকে কৰিছে বা ভৱিষ্যতলৈকে কৰিব, চেকআপ কৰিব, কিবা কৰিব, তো এইবিলাক খৰচো আপোনালোকে ৰিএম্বাৰ্চমেণ্ট হিচাপত আপোনালোকে লাভ কৰিব পাৰিব। আয়ুষ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত কোনো ধৰণৰ ইয়াত লিমিটেশ্যন নাই, মানে আনলিমিটেড কভাৰ আপোনালোকে লাভ কৰিব। হোম কেয়াৰৰ ক্ষেত্ৰতো ইয়াত কোনো ধৰণৰ লিমিটেশ্যন নাথাকে, আনলিমিটেড কভাৰ লাভ কৰিব। অৰ্গেন ডনাৰ এক্সপেঞ্চেছৰ ক্ষেত্ৰত যিখিনি খৰচ হয়, সম্পূৰ্ণ খৰচ, তাত কোনো লিমিটেশ্যন নাই, তাত কোনো ধৰাবন্ধা নাই, আনলিমিটেড খৰচ, যিখিনি হ'ব সেইখিনি আপোনালোকে লাভ কৰিব। ডমিচিলাৰী হস্পিটেলাইজেশ্যন, এই ক্ষেত্ৰতো কোনো ধৰণৰ সীমাবদ্ধতা, কোনো ধৰণৰ এটা নিৰ্দিষ্ট মানে আপোনাৰ বাউণ্ডেৰী কোম্পানীয়ে ৰাখা নাই। ইয়াক আপোনাৰ যিমানখিনি খৰচ হ'ব কমপ্লিট খৰচ আপোনালোকে লাভ কৰিব। ইয়াৰ উপৰিও এটা বিশেষ ধৰণৰ সুবিধা ছেকেণ্ড মেডিকেল অপিনিয়ন, অৰ্থাৎ আপোনাৰ যদি কিছুমান ছিৰিয়াছ ইলনেছ যেনে কেঞ্চাৰ, হাৰ্ট ডিজিজ, কিডনী ফেইলাৰ বা অৰ্গেন ট্ৰান্সপ্লাণ্টৰ ক্ষেত্ৰত আপুনি যদি যিখন হস্পিটেলত বৰ্তমান চিকিৎসা কৰি আছে সেই হস্পিটেলৰ চিকিৎসাৰ ক্ষেত্ৰত যদি আপোনাৰ কিবা সন্দেহ হৈছে যে ভুল ট্ৰিটমেণ্ট হৈছে, কিবা হৈছে, তেতিয়াহ'লে নিভা বুপা কোম্পানীয়ে আপোনাক অন্য এজন সেই বিভাগৰ বিশেষজ্ঞৰ লগত কনচাল্ট কৰি তেওঁৰ জৰিয়তে গোটেই ট্ৰিটমেণ্টৰ প্ৰচেছটো ঠিক হৈছে নে হোৱা নাই, এইখিনি সুবিধা আপোনালোকক চোৱাৰ বাবে সুবিধা নিভা বুপা হেল্থ ইঞ্চুৰেঞ্চ কোম্পানীয়ে আপোনালোকক প্ৰদান কৰিব। ইয়াৰ উপৰিও অসুখ লৈ, যিকোনো বেমাৰ লৈ যিটো ৱেইটিং পিৰিয়ডৰ সীমাবদ্ধতা আছিলে, সেই সীমাবদ্ধতা টোটেল 145টা অসুখৰ ক্ষেত্ৰত, বেমাৰৰ ক্ষেত্ৰত এই প্লানটোত বহুখিনি ৱেইটিং পিৰিয়ড কমাই দিছে, যাৰ ফলত গ্ৰাহকে নিজৰ বিভিন্ন ধৰণৰ অসুস্থতাৰ বাবে ট্ৰিটমেণ্ট কৰাবৰ বাবে এই পলিচিৰ পৰা সুবিধা ল'বৰ বাবে যিকোনো হেল্থ ইঞ্চুৰেঞ্চৰ হয়তো 2 বছৰ 3 বছৰ ৰ'ব লগা হৈছিলে, কিন্তু এই প্লানটোৰ জৰিয়তে সেই 2 বছৰ 3 বছৰৰ যিটো ব্যৱধান, এই ব্যৱধানটো কমাই বহুতখিনি কমাই ৰখা হৈছে। আৰু ইয়াৰ আপডেটটো যেতিয়া অহা কাইলৈ প্লানটো লঞ্চ কৰিব, তেতিয়া আপোনালোক সকলোৱে বেছি ভালকৈ গম পাব। এতিয়া আহিছোঁ এই প্লানটোৰ যি 4টা ভেৰিয়েণ্ট আছে, এই ভেৰিয়েণ্টকেইটা লৈ প্ৰত্যেকটোৰে মাজতনো পাৰ্থক্য কি কি আছে, সেই পাৰ্থক্যৰ এটা চমু আভাস আপোনালোকক দিবলৈ ওলাইছোঁ। ৰুম ৰেণ্ট লিমিটৰ ক্ষেত্ৰত যিটো ক্লাছিক ভেৰিয়েণ্ট আছিলে, তাত অনলি জেনেৰেল ৰুম প্ৰেফাৰ কৰা হ'ব, জেনেৰেল ৰুমৰ খৰচ দিয়া হ'ব। চিলেক্টত টুইন শ্বেয়াৰিং ৰুম লাভ কৰিব। ইলাইট আৰু ব্লেক যিটো ভেৰিয়েণ্ট আছে, তাত কোনো ধৰণৰ ৰুম ৰেণ্টৰ ক্ষেত্ৰত সীমাবদ্ধতা নাই, আপোনালোকে যি ৰুম ল'ব খোজে সেই ৰুমে আপোনালোকে ল'ব পাৰিব। ৰোড এম্বুলেঞ্চৰ ক্ষেত্ৰত ক্লাছিক আৰু চিলেক্ট যিটো ভেৰিয়েণ্ট আছে, সেই ভেৰিয়েণ্টত প্ৰতিটো হস্পিটেলাইজেশ্যনত 2000 টকা আপোনালোকে ৰোড এম্বুলেঞ্চৰ ক্ষেত্ৰত লাভ কৰিব। আৰু যিটো ইলাইট আৰু ব্লেক ভেৰিয়েণ্ট আছে, এই ভেৰিয়েণ্ট দুটাত আপোনালোকে যিখিনি একচুৱেল খৰচ কৰিব
সেই একচুৱেল খৰচটো আপোনালোকে লাভ কৰিব। এয়াৰ এম্বুলেঞ্চ এইটো খুব ইম্পৰ্টেণ্ট এটা কভাৰ হয়, কিন্তু এয়াৰ এম্বুলেঞ্চৰ ক্ষেত্ৰত ক্লাছিক আৰু চিলেক্ট যিটো ভেৰিয়েণ্ট আছে তাত কোনো ধৰণৰ কভাৰেজ নাথাকিব, কিন্তু ইলাইট আৰু ব্লেক যিটো ভেৰিয়েণ্ট আছে সেই ভেৰিয়েণ্টত আপোনালোকে 5 লাখ টকালৈকে এয়াৰ এম্বুলেঞ্চৰ খৰচ লাভ কৰিব। মডাৰ্ণ ট্ৰিটমেণ্ট কভাৰেজ অৰ্থাৎ আজিকালি ৰবটৰ জৰিয়তে বা কিছুমান আধুনিক যিখিনি চিকিৎসা সেই চিকিৎসাৰ খৰচৰ ক্ষেত্ৰত বহুখিনি অসুবিধা কেতিয়াবা গ্ৰাহকে লাভ কৰে, কিন্তু এই প্লানটোত আপোনালোকক ক্লাছিক আৰু চিলেক্ট প্লানত 1 লাখ টকালৈকে আপোনালোকক এই কভাৰেজ দিব। আৰু ইলাইট আৰু ব্লেক যদি আপোনালোকে ভেৰিয়েণ্টৰ কিবা এটা প্লেন চিলেক্ট কৰে তেতিয়াহ'লে এই ক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ লিমিটেশ্যন নাথাকে, অৰ্থাৎ আনলিমিটেড কভাৰ আপোনালোকে লাভ কৰিব। লক দ্য ক্লক অৰ্থাৎ মই আজি 30 বছৰ বয়সত প্লানটো লৈছোঁ, লৈ 35 বছৰ 40 বছৰ বয়সলৈকে মই কোনো ধৰণৰ ক্লেইম কৰা নাই। এই ক্লেইম নকৰা সময়ত মোৰ যিটো প্ৰিমিয়াম সেই প্ৰিমিয়ামটো ছেম থাকিব। এইটো সুবিধাক কয় লক দ্য ক্লক। আৰু এই লক দ্য ক্লক যিটো সুবিধা, এই সুবিধাটো ক্লাছিক আৰু চিলেক্ট এই দুয়োটা প্লানতে এই সুবিধাটো নাথাকিব, অৰ্থাৎ বয়স হোৱাৰ লগে লগে আপোনাৰ প্ৰিমিয়ামটো সামান্য পৰিমাণে হ'লেও বাঢ়ি যাব। কিন্তু ইলাইট আৰু ব্লেক যিটো ভেৰিয়েণ্ট আছে এই ভেৰিয়েণ্টত আপোনালোকে এই সুবিধাটো লাভ কৰিব, অৰ্থাৎ আপোনালোকে প্লান লোৱাৰ দিনাখন আপুনি যিটো বয়সত প্লানটো লৈছে ক্লেইম নকৰালৈকে আপোনাৰ সেই প্লানৰ প্ৰিমিয়াম ছেম থাকিব। বৰ্ডাৰলেছ কভাৰ অৰ্থাৎ আপুনি কেৱল ভাৰতবৰ্ষতেই নহয়, ভাৰতবৰ্ষৰ বাহিৰৰ যিকোনো কাণ্ট্ৰিত আপুনি যদি কিবা ট্ৰিটমেণ্ট কৰিবলগীয়া হয় তেতিয়াহ'লে আপুনি যিটো সুবিধা লাভ কৰিব, যিটো কভাৰ লাভ কৰিব সেই কভাৰটোক ক'ব বৰ্ডাৰলেছ ট্ৰিটমেণ্ট কভাৰ। আৰু এই কভাৰটোৰ ক্ষেত্ৰত ক্লাছিক যিটো ভেৰিয়েণ্ট আছে তাত কোনো ধৰণৰ কভাৰ নাপাব, কিন্তু চিলেক্ট, ইলাইট আৰু ব্লেক যিটো ভেৰিয়েণ্ট আছে সেই প্লান যদি আপোনালোকে লয় তেতিয়াহ'লে আপোনালোকৰ ৰাইডাৰ হিচাপত আপুনি এইটো সুবিধা ল'ব লাগিব, আৰু ৰাইডাৰ হিচাপত ল'লে আপোনালোকে সম্পূৰ্ণ খৰচ আপোনালোকে লাভ কৰিব। গতিকে এই প্লানটো অহাকাইলৈ লঞ্চ হ'ব, আৰু লঞ্চ হোৱাৰ লগে লগে আমি নিশ্চিত যে এই প্লানটোৱে এক আলোড়নৰ সৃষ্টি কৰিব, কাৰণ ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত বিভিন্নজনৰ মাজত এই প্লানটোৱে ইতিমধ্যে চৰ্চা লাভ কৰিছে। আৰু যিসকল গ্ৰাহকে আনলিমিটেড কভাৰ সকলো ক্ষেত্ৰতে আনলিমিটেড পাব বিচাৰে, তো তেওঁলোকৰ বাবে এই প্লানটো বেষ্ট প্লান হ'ব। আৰু নিভা বুপাই যিহেতু অন্য যিখিনি হেল্থ ইঞ্চুৰেঞ্চ কোম্পানী আছে তেওঁলোকতকৈ সামান্য হ'লেও বেলেগ ধৰণে চিন্তা চৰ্চা কৰি কাষ্টমাৰক যিখিনি কাষ্টমাৰৰ নিড, কাষ্টমাৰৰ আগ্ৰহ যিখিনিত থাকে সেইখিনি দিবলৈ চেষ্টা কৰে। গতিকে এই প্লানটোৱে সেই সকলোখিনি আপোনালোকক দিবলৈ চেষ্টা কৰিছে, আৰু আপোনালোকে এই প্লানটো লৈ কেৱল আনলিমিটেড কভাৰৰ আনলিমিটেড যিটো সুবিধা সেই সুবিধাটো আপোনালোকে উপভোগ কৰক। গতিকে আশা ৰাখিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এই প্লানটোৰ কিছু হ'লেও বৰ্তমানলৈকে যিখিনি আমি গম পাইছোঁ সেই গোটেইখিনি ডিটেইলছ হয়তো আপোনালোকে লাভ কৰিছে। আৰু যদি আপোনালোকে কিবা মই কওঁতে কিছুমান কথা ৰৈ গৈছে, সেই ৰৈ যোৱা কথাখিনি আপোনালোকে প্লিজ কমেণ্ট বক্সত আপোনালোকে মোক জনাব, কাৰণ সকলোখিনি তথ্য যে মই লাভ কৰিছোঁ বা শিকি লৈছোঁ তেনেকুৱা সম্ভৱ নহয়। গতিকে আপোনালোকৰ পৰা পৰামৰ্শ মই বিচাৰিছোঁ, দিহা পৰামৰ্শ বিচাৰিছোঁ, আৰু আপোনালোকে মোক ছাপোৰ্ট কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।